Hello friends, happy Holi. সকলোকে মোৰ ফালৰ পৰা হোলীৰ বহুত শুভেচ্ছা আৰু মৰম জনালো। হোলীৰ ৰঙৰ দৰে আপোনালোকৰ জীৱনবোৰ ৰঙিয়াল হৈ পৰক তাৰে কামনা কৰিলো। আৰু হোলীৰ বাবে বিখ্যাত ঠাই হৈছে নামনি অসমৰ বৰপেটা। বৰপেটা বুলি ক'লে সকলোৱে জানে আৰু বৰপেটাৰ হোলীৰ লগত সংগতি ৰাখে আৰু কেইটামান বস্তু খুবেই জনপ্ৰিয় আৰু সেয়া হৈছে ৰাঙা ডিমা, আলু ভাজা আৰু আমাৰ ঘৰতো আজি ৰাঙা ডিমা আলু ভাজাৰ আয়োজন চলিছে। গতিকে আপোনালোকক মই অলপমান দেখুৱাব বলকচোন। এয়া মই আলু পিঁয়াজ ৰেডি কৰি লৈছোঁ। এতিয়া কণীকেইটাও বইল কৰি ল'ম। আৰু মই যিহেতু হোলী স্পেচিয়েল বনাই আছোঁ, তাতে আকৌ হোলীৰো সময়, গতিকে হোলী গীত 2 লাইন মই আপোনালোকক গাই শুনাম। নাজানো, এনেই আৰু। ৰঙৰে জুই জ্বলিলা আজি পলাশৰ ডালতে, ফাগুনৰে পালাগিল নিকুঞ্জ বনতে, ফাগুনৰে বালাগিল নিকুঞ্জ বনতে। এয়া মই আলুখিনি ৰেডি কৰি লৈ কেৰাহীত দি দিলোঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছত পিঁয়াজ জলকীয়া আৰু এতিয়া ইয়াতে মই হালধি, নিমখ আৰু জিৰা গুড়ি দি ধুনীয়াকৈ ভাজি ল'ম। আৰু অলপমান সিজি যোৱাৰ পিছতে মই ইয়াতে পানী দিম, যাতে আলুখিনি পানী ভাঙি দিব পাৰোঁ। আৰু ইপিনে মোৰ এয়া কণী বইল হৈ গ'ল। এয়া কণীকেইটা এতিয়া মই বাকলি গুচাই ল'ম। আপোনালোকে বাৰু বৰপেটাৰ হোলী দেখিছেনে বা ফাকুৱা উৎসৱ? দেখা নাই যদি এবাৰ নিশ্চয় যাব, তেতিয়া গম পাব কেনেকুৱা হয়। হোলী মানে একদম লোকৰণ্য, বহুত বেছি ভাল লাগে। এয়া মোৰ আলু ভাজিখিনি ৰেডি হৈ গ'ল। মোৰ আলুখিনি ভাজি হ'ল আৰু এয়া কণী ভাজিও হ'ল। আৰু এইখিনি কথাই যদি মই বৰপেটীয়া ভাষাত ক'ব লগা হয়, মোৰ আলু ভাজা হ'ল আৰু এই ৰাঙা ডিমা ভাজা হ'ল। আপোনালোকে একবাৰ খাই চাব দ, বৰ সোৱাদ হৈছে। আপনিও আইলি ভাল লাগলা হয় না? মোৰ এই বৰপেটা ৰাঙা ডিমা ভাজা আৰু আলু ভাজা ৰেডি হ'ল দ। আপোনালোকে একবাৰ খাই চাব দ, থৌগা লাগে গোটে।